আপুনি জানেনে নৰ্থ ইষ্টত এনেকুৱা এটা ৰাষ্ট্ৰীয় উদ্যান আছে যিটো পানীৰ ওপৰত উপঙি আছে বা ভাহি আছে আৰু ভাৰতৰ সৰ্বপ্ৰথম সূৰ্য উদয় কথাই এনেকুৱা ধৰণৰ কিছুমান ফেক্টছ লৈ আজি এই ভিডিঅ'টো বনাই আছো তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ, মই শিৱলি আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল জ্ঞান আহৰণলৈ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক এটা অনুৰোধ জনাওঁ যে মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্টছ কৰিব আৰু শ্বেয়াৰ কৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু তাৰ লগত ঘণ্টা বটনটো দবাব আৰু তাতে অল অপশ্যনটো বাছনি কৰিব যাতে মই আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশ্যন আপুনি সকলোতকৈ আগত পায়। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। Number 10. ভাৰতৰ সৰ্বপ্ৰথম সূৰ্য উদয় হয় ধং গাঁৱত। এইটো অৰুণাচল প্ৰদেশৰ আঞ্জাও ডিষ্ট্ৰিক্টত অৱস্থিত। ইয়াতেই ভাৰতবৰ্ষৰ সকলোতকৈ আগত সূৰ্য উদয় হয়। Number 9. আপুনি জানেনে ব্ৰহ্মপুত্ৰ শব্দটোৰ মিনিং কি, মানে কি? ব্ৰহ্মপুত্ৰটো হৈছে এটা সংস্কৃত শব্দ। ইয়াতে ব্ৰহ্ম আৰু পুত্ৰ, ব্ৰহ্মদেৱৰ পুত্ৰক বুজাইছে। Number 8. নৰ্থ ইষ্টৰ উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ওখ পৰ্বতটোৰ নাম হৈছে কাঞ্চনজংঘা। ইয়াৰে উচ্চতা হ'ল 28,169 ফুট সাগৰ পৃষ্ঠৰ পৰা। Number 7. পৃথিৱীৰ ভিতৰত সকলোতকৈ বেছি এশিঙীয়া গড় অসমতে পোৱা যায়। Number 6. বিশ্বৰ আটাইতকৈ জলকীয়াটোৰ নাম হৈছে ভোট জলকীয়া, যিটো অকল অসম আৰু উত্তৰ পূৰ্বাঞ্চলতহে পোৱা যায়। ইয়াৰ বাহিৰে পৃথিৱীৰ ক'তো এইটো পোৱা নাযায় আৰু এইটোৱে গিনিছ ৱৰ্ল্ড ৰেকৰ্ড কৰিছে। Number 5. নৰ্থ ইষ্টত এনেকুৱা এটা ষ্টেট আছে, এনেকুৱা এটা ৰাজ্য আছে যিটো ৰাজ্যত ফটকা অৰ্থাৎ ফায়াৰ ক্ৰেকাৰ্ছ ফুটোৱা মানা আছে, মানে বেন কৰা আছে। সেইটো হ'ল মিজোৰাম। Number 4. বিশ্বৰ আটাইতকৈ ডাঙৰ পৰিয়ালটো হৈছে এটা মিজো পৰিয়াল। জিঅ'না চেন নামৰ ব্যক্তিৰ 39 জনী ঘৈণীয়েক আৰু 94 অৰ্থাৎ 94 জন ল'ৰা ছোৱালী আছে। এইটোৱে পৃথিৱীৰ সকলোতকৈ ডাঙৰ পৰিয়াল। Number 3. বিশ্বৰ আটাইতকৈ বেছি চাহ উৎপাদন আমাৰ অসমে কৰে। Number 2. আপোনালোকে দিহিং পাটকাই অভয়াৰণ্যৰ নামটো শুনিছে চাগে। এইটোৱে নৰ্থ ইষ্টৰ একমাত্ৰ ৰেইন ফৰেষ্ট। Number 1. আপুনি জানিলে আচৰিত হ'ব যে বিশ্বৰ একমাত্ৰ পানীত উপঙি থকা ৰাষ্ট্ৰীয় উদ্যানটো আমাৰ নৰ্থ ইষ্টতে আছে। এইটো মণিপুৰত অৱস্থিত। এইটোৰ নাম হ'ল কেইবুল লামঝাও নেশ্যনেল পাৰ্ক। ভিডিঅ'টো ইমানখিনিয়ে ৰাখিছোঁ। আপোনাৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্টছ কৰিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।